মাহঁতৰ এই ৰুমটোৰ এইখন ৱালত গ্ৰীণ কালাৰ ৱালখনত পেইণ্টিং কৰিম, ৱাল পেইণ্টিং। মই ৰেডি হৈছোঁ, আপোনালোকে চাই থাকক গোটেই ভিডিঅ'টো। চেনেলটোত নতুনকৈ আহিছে যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। গতিকে চাই থাকক। চাওক মেকুৰী কেনেকুৱা লাগিছে কওক? ভাল লাগিছে নে? আঁকিলো আৰু দুদিনৰ কষ্টত। ৰুমটো কেনেকুৱা লাগিছে? সজাই থৈছো। কালি ৰাতিপুৱা 11 বজাতে এইটো আৰম্ভণি কৰিছিলা, এই কামটো নেকি? এইটোৱে মই ভবাই নাছিলোঁ তুমি কিমান এনেই আৰু কি কৰিব। ভাত বনাই সকলোৱে কাম কৰি মই আপোনাক অকণমানে হেল্প কৰি দিছোঁ। একো নাই দিয়ক, কি আৰু ঠিকে আছে বাৰু, ধুনীয়া আছে। ভৱিষ্যতলৈ আৰু এনেকুৱাকৈ ভালকৈ আঁকি যাবা, তোমাক মই সহায় কৰিম যিমান পাৰোঁ। বন্ধু বান্ধৱীসকল, এয়া মোৰ মা হয়। মায়ে বহুত সহায় কৰে মোক কামত। মই যেতিয়া ছবি আঁকি থাকোঁ তেতিয়া মায়ে মোক কয়, যোৱা তুমি আঁকাগে, মই সহায় কৰিম তোমাক। তেতিয়া মায়েও বুজি পায় মোক আৰু ময়ো মাক বুজি পাওঁ। মা যেতিয়া কামত লাগি থাকে মই ছবি আঁকি শেষ হৈ আকৌ মাক কামত লাগি দিওঁ। তেনেকৈ মিলা প্ৰীতিৰে কামবোৰ কৰি গৈ আছোঁ। আৰু আপোনালোকে যদি এই চেনেলটো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আমাৰ পুৰা এক্সপাৰ্ট মা হয় এজনী, একদম চবফালে এক্টিভ আছে। ইউটিউবত কিমান ভিউ হ'ল, কিমান কমেণ্ট আহিছে চব জানে মায়ে। সুধি থাকে আমাক আৰু মায়েও জানে বহুতখিনি কথা। বুলি ক'লে মোৰো ভাল লাগে বহুত, সেইকাৰণে সুধি থাকোঁ, জানিবৰ ইচ্ছা যায়। মই যদি কওঁ ভিউ নাই বুলি, মায়ে ক'ব হ'ব দিয়া ভিউ হ'ব, কিয় নহ'ব, কিমান ছাবস্ক্ৰাইব হ'ল সেয়াও সোধে।
কিমান কমেণ্ট পালা, কিমান লাইক পালা, সেইবিলাক চব সোধে মায়ে। তেনেহ'লে আজিলৈ ইমানতে সামৰিলোঁ ভিডিঅ'টো। আৰু ভিডিঅ' দি থাকিম, চাই থাকিব আপোনালোকে। গতিকে আজিলৈ বাই বাই, টাটা।